Dear students, good evening to all of you. সকলোলৈকে মৰম থাকিল। ইয়াৰ আগৰ ভিডিঅ'টোত আমি ফিউচাৰ টেন্সত শেল উইলৰ বিষয়ে পাতিছিলোঁ। এতিয়া আমি এটা টপিক লৈছোঁ শুড আৰু উড কেনেকৈ ক'ত ব্যৱহাৰ হয়। শেল পাষ্ট টেন্সত শুড আৰু উইল পাষ্ট টেন্সত উড হিচাপে ব্যৱহাৰ হয়। শেল আৰু উইলৰ পাষ্ট টেন্স হ'ল শুড আৰু উড। অতীত কালত ভৱিষ্যত বুজাবলৈ শেলৰ ঠাইত শুড আৰু উইলৰ ঠাইত উড ব্যৱহাৰ হয়। ফিউচাৰ ইন দ্য পাষ্ট কথাটো অকণমান বুজিবলৈ অসুবিধা যেন লাগে। মই উদাহৰণ দি যদি বুজাই দিওঁ তেতিয়া বেছি ভালকৈ বুজিবলৈ সুবিধা হ'ব। অতীত কালত ভৱিষ্যত বুজাবলৈ হয়নে? উদাহৰণ এটা লিখিছোঁ। We told him that he should do the work. We told him that he should do the work. ইয়াত কি কৈছে? আমি তেওঁক কৈছিলোঁ যে তেওঁ কামটো কৰাটো উচিত হ'ব। এইটো আমি অতীতত কৈছিলোঁ, এটা ভৱিষ্যতৰ কথা কৈছিলোঁ। গতিকে এই ক্ষেত্ৰত আমি শুড ব্যৱহাৰ কৰিবলগীয়া হ'ল। সদায় পইণ্টছ ৱাইজ কথাবিলাক ক'ব লাগে। এতিয়া অতীত কালত ভৱিষ্যত বুজাবলৈ আমি শেলৰ ঠাইত কি ব্যৱহাৰ কৰিলোঁ? শুড। এইটো এটা নিয়ম হ'ল, হয়নে? আমি 2 নম্বৰ নিয়ম এটালৈ যাম। 2 নম্বৰ পইণ্টছটোলৈ যাম। ডিউটি মানে হ'ল কৰ্তব্য। অব্লিগেশ্যন মানে বাধ্যবাধকতা বুজাবলৈ আমি শুড ব্যৱহাৰ কৰিব পাৰোঁ। ডিউটি আৰু অব্লিগেশ্যন, কৰ্তব্য আৰু বাধ্যবাধকতা। আমি উদাহৰণ এটা লওঁ। We should always study regularly. We should always study regularly. আমি সদায় নিয়মিতভাৱে কিতাপ পঢ়িব লাগে। ইয়াত আমি শুড কেলৈ ব্যৱহাৰ কৰিছোঁ? এইটো এটা ডিউটি বুজাবলৈ, হয়নে? এইটো পঢ়াটো আমাৰ এটা কৰ্তব্য। গতিকে এই কৰ্তব্যটো বুজাবলৈ হ'লে আমি শুড ব্যৱহাৰ কৰিবলগীয়া হৈছে। আৰু দ্বিতীয়তে আমি অব্লিগেশ্যন, বাধ্যবাধকতা বুজাব লাগিব। উই শুড, আকৌ এটা উদাহৰণ লৈছোঁ। ৰেচপেক্ট আৱাৰ এল্ডাৰ্ছ। আমাতকৈ ডাঙৰসকলক বা জ্যেষ্ঠসকলক আমি সন্মান কৰিব লাগে। গতিকে ইয়াত বাধ্যবাধকতাৰ এটা কথা আহিলে। গতিকে এই ডিউটি আৰু অব্লিগেশ্যন বুজাবলৈ আমি শুডৰ ব্যৱহাৰ কৰিব লাগে, হয়নে? ডিউটি আৰু অব্লিগেশ্যন, কৰ্তব্য আৰু বাধ্যবাধকতা। We should always study regularly. We should respect our elders. আমি ডাঙৰক সন্মান কৰিব লাগে, সদায় নিয়মিতভাৱে কিতাপ পঢ়িব লাগে। এইটো আমাৰ ডিউটি হয়, বাধ্যবাধকতাও হয়। এনেকুৱা ক্ষেত্ৰত আমি শুডৰ ব্যৱহাৰ কৰিব পাৰোঁ। 3 নম্বৰ নিয়মটো probability মানে কি? সম্ভাৱনা বুজাবলৈ। সম্ভাৱনা বুজাবলৈ আমি শুড কৰিব লাগে। এটা উদাহৰণ লওঁ। উদাহৰণ ল'লে কথাবোৰ সোনকালে বুজিব পৰা যায়। He should be in his office now.
হি শুড বি ইন হিজ অফিচ নাও। তেওঁ এতিয়া অফিচত থাকিব পাৰে বা অফিচত থকাটো উচিত হয়নে? সম্ভাৱনা, তেওঁ অফিচত আছে বা অফিচত থকাটো উচিত এতিয়া। গতিকে নাও এই কথাটো সম্ভাৱনা বুজাবলৈ আমি শুডৰ ব্যৱহাৰ কৰিছোঁ, দেখিছানে? হি শুড বি ইন হিজ অফিচ নাও। আৰু এটা তেনেকুৱা উদাহৰণ ল'ব পাৰোঁ। দিছ লেটাৰ should be helpful to you। এই চিঠিখন তোমাৰ বাবে সহায়ক হ'ব পাৰে। সম্ভাৱনা, এই চিঠিখন তোমাৰ বাবে সহায়ক হ'ব পাৰে। এইটো এটা সম্ভাৱনা বুজাবলৈ আমি should ব্যৱহাৰ কৰিছোঁ। এতিয়া দুটা উদাহৰণত বুজি পোৱা গ'ল সম্ভাৱনা বুজাবলৈ আমি কি ব্যৱহাৰ কৰিছোঁ? এই shouldৰ ব্যৱহাৰ কৰিছোঁ, হয়নে? হি শুড বি ইন হিজ অফিচ নাও। দিছ লেটাৰ শুড বি হেল্পফুল টু ইউ। এতিয়া নিশ্চয় বুজি পোৱা গৈছে। সম্ভাৱনা বুজাবলৈ আমি shouldৰ ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া 4 নম্বৰ এটা পইণ্টছ লৈছোঁ, পলাইটনেছ। ভদ্ৰতা বুজাবলৈ, হয়নে? ভদ্ৰতা বুজাবলৈ 4 নম্বৰ পইণ্টছটো কি লৈছোঁ? ভদ্ৰতা বুজাবলৈ। আমি উদাহৰণ এটা লৈ লওঁ। উই শুড লাইক টু meet you for some discussion। আলোচনাৰ বাবে আপোনাক লগ পোৱাটো অতিকে দৰকাৰ। এইটো এটা ভদ্ৰতামূলক কথা, হয়নে? পলাইটনেছৰ কথা। গতিকে ইয়াত আমি shouldৰ ব্যৱহাৰ কৰিছোঁ। উই শুড লাইক টু মিট ইউ ফৰ চাম ডিছকাশ্যন। ভদ্ৰতা প্ৰকাশ কৰিবলৈ আমি should ব্যৱহাৰ কৰিব পাৰোঁ। 5 নম্বৰ নিয়ম লৈছোঁ। 5 নম্বৰ ডিটাৰমিনেশ্যন। অৰ্থাৎ দৃঢ় সংকল্প হ'ব লাগিব। দৃঢ় সংকল্প বুজাবলৈ আমি shouldৰ ব্যৱহাৰ কৰিব পাৰোঁ। কেনেকৈ? উদাহৰণ এটা লৈছোঁ। I would, ইয়াত উডৰ কথাটো আনিছোঁ। not do it again। মই এই কামটো পুনৰ নকৰোঁ। ডিটাৰমিনেশ্যন, সংকল্প। মনত এটা সংকল্প ধৰি যেতিয়া কোনোবা এটা কাম কৰা হয় তেতিয়া তাত would ব্যৱহাৰ কৰিব লাগিব। I would not do it again। নিশ্চয় বুজি পোৱা গৈছে ডিটাৰমিনেশ্যন বুজাবলৈ। আকৌ 6 নম্বৰ পইণ্টছটো লৈছোঁ, পাষ্ট হেবিট। মানে কি? অতীতত কিছুমান অভ্যাস থাকে। অতীতৰ অভ্যাস বুজাবলৈ। অতীতৰ অভ্যাস যেনে she should often come to our house when she was here। She should often come to our house when she was here। যেতিয়া তাই ইয়াত আছিলে, হয়নে? তাই আমাৰ ঘৰলৈ প্ৰায়ে আহে। এইটো অতীতত কৰা এটা অভ্যাসৰ কথা। অতীতত আহিছিলে ছোৱালীজনী, হয়নে? আমাৰ ঘৰলৈ আহিছিল যেতিয়া তাই ইয়াত আছিল। গতিকে এইটো পাষ্ট টেন্সত বা পাষ্ট হেবিট
অতীতত যিটো অভ্যাস হৈ গৈছে, গতিকে এই অভ্যাসটো বুজাবলৈ আমি শুড ব্যৱহাৰ কৰিব পাৰোঁ। হৈছে। তাৰপিছত আকৌ আমি এটা পইণ্টছ ল'ম 7 নম্বৰ, পলাইট ৰিকুৱেষ্ট, বিনয়েৰে কৰা অনুৰোধ। কাৰোবাক যেতিয়া পলাইটলি ৰিকুৱেষ্ট কৰা হয় তেতিয়া আমি উডো ব্যৱহাৰ কৰিব পাৰোঁ। যেনে উড ইউ কাম হিয়াৰ ফৰ এ মমেণ্ট, অনুগ্ৰহ কৰি অলপ ইয়ালৈ আহিবনে? উড ইউ কাম হিয়াৰ ফৰ এ মোমেণ্ট, ফৰ এ মোমেণ্ট, উড ইউ কাম হিয়াৰ ফৰ এ মোমেণ্ট, অনুগ্ৰহ কৰি অলপ ইয়ালৈ আহিবনে? যেতিয়া কাৰোবাক পলাইটলি ৰিকুৱেষ্ট কৰা হয় কিবা এটা কাম কৰিবলৈ, তেতিয়া আমি উডৰ ব্যৱহাৰ কৰিব পাৰোঁ। এইকেইটাই হ'ল শুড আৰু উডৰ ব্যৱহাৰ। প্ৰথমটো কি পালোঁ? যেতিয়া অতীতকালত ভৱিষ্যত বুজাবলগীয়া হয় তেতিয়া আমি শুড ব্যৱহাৰ কৰিব পাৰোঁ। 2 নম্বৰ কাৰণ ডিউটি আৰু অব্লিগেশ্যন, কৰ্তব্য আৰু বাধ্যবাধকতা। 3 নম্বৰটো হ'ল প্ৰবেবিলিটি, সম্ভাৱনা। 4 নম্বৰটো হ'ল পলাইটনেছ। 5 নম্বৰটো হ'ল ডিটাৰমিনেশ্যন। 6 নম্বৰটো হ'ল পাষ্ট হেবিট, অতীতত কৰা এটা অভ্যাস বুজাবলৈ। আৰু 7 নম্বৰটো হ'ল পলাইট ৰিকুৱেষ্ট, মানে বিনয়েৰে কৰা অনুৰোধ, বিনম্ৰতাই কৰা অনুৰোধ। কাৰোবাক যেতিয়া অনুৰোধ কৰিবলগীয়া হয় কিবা এটা কামৰ কাৰণে, তেতিয়া আমি উড বা শুড ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে এইকেইটাই আছিলে আজিৰ আলোচনাৰ বিষয়। তোমালোকৰ যদি ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, কমেণ্ট কৰিবা। থেংক ইউ।